কাজটো আৰম্ভ কৰিবলৈ ওলাইছো। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰতো ভাল, নিশ্চয় আপোনালোকৰ ভাল। আজি পুৰা ঘুমাই ষ্টাৰ্টিং দিছোঁ ভিডিঅ'খন আপোনালোকৰ কাৰণে। ভাবিছোঁ ঘৰত থাকিনো কি কৰিম, অলপমান চাহকে খাওঁ, চাহকে খাই লওঁ, যিহেতু বতৰটো আজি একেবাৰে ডাৱৰীয়া চাৰিওফালে। আমাৰ পাৰ বৰষুণ আহিব খুজি আছে, কিন্তু ৰাতিপুৱাৰ ভাগত বতৰটো একেবাৰে ভাল হৈ আছিল। অকল মানুহ অলপ মানে পানী দি দিলোঁ আৰু আজি ঘৰতে আছোঁ, গামোচা পিন্ধি আছোঁ। গাঁৱলীয়া মানুহ যিহেতু তো গামোচাটো কমনে, চ' সেইকাৰণে গামোচা পিন্ধা আৰু মজাই বেলেগ এই গৰম দিনত। আৰু লগতে চাওক পূৰা পাকঘৰত আহি গ'লোঁ। চাহ খাম বুলি ভাবিছোঁ আজি। এফালত পূৰা গাখীৰটো দি দিছোঁ এটা চৌলাত, আৰু এটা চৌলাত দিছোঁ চাহটো। অলপ টাইম ইয়াতে থাকক। এইটো হোৱাৰ গাখীৰটো বাৰু সোনকালে গৰম হ'ব, কাৰণ অলপমান আছে আৰু এইটো কালিৰে হয়। ভালে আছে আৰু এইটো হওক, আৰু গাখীৰটো গৰম হোৱাৰ পিছত আহি আছোঁ দেই। মোক এনেকুৱা বেয়া লাগি আছে, মোৰ নিজৰ মনটো, মানে কি হৈছে কাৰণটো আপোনালোকক জনাই দি আছোঁ। মই আৰু মটৰটো বন্ধ কৰি লওঁ, তো চল তাহিৰটো থৈ কিনে লৈ যোৱাৰ পিছত বন্ধ কৰিব পাহৰিছোঁ। মোৰ মনটো এনেকুৱা হৈ আছে যে আমি যিবিলাক 2018 চনত একেলগে মেট্ৰিক পৰীক্ষা দিছিলোঁ, সিহঁতে লগ লাগে, আমাৰ বন্ধু, পুৰণি বন্ধু স্কুলৰ, হাইস্কুলৰ। চ' সিহঁতে লগ লাগি, আমি কেইজনমান লগ লাগি এটা পিকনিক খাইছোঁ। তাতে ভিডিঅ' বনাইছোঁ, ভিডিঅ'খনত বেকগ্ৰাউণ্ডত কিছুমান মানে এটা সৰুকৈ গান শুনা বক্স লৈ গৈছিলোঁ। চ' বেকগ্ৰাউণ্ডত মানে গানটো বাজি আছিল, তো সেইবিলাক মই মুড শ্বুট কৰা নাই, একো চাউণ্ডবিলাক চব মুড কৰিলেতো আপোনালোকে ভাল নাপাব ভিডিঅ'টো চাই কিনে। চ' সেইকাৰণে মুড শ্বুট কৰা নাছিলোঁ, সেনেকৈ দি দিছোঁ। ভিডিঅ'টো মই প্ৰাইভেট কৰি ৰাখিছিলোঁ, আপলোড দিছোঁ, প্ৰাইভেট কৰি ৰাখিছোঁ, পাব্লিক কৰা দিয়া নাই। চ' প্ৰাইভেট কৰি ৰখাৰ টাইমতে কি হৈছে জানি, এইটো কপিৰাইট ক্লেইম হৈছে ভিডিঅ'খনত। বেকগ্ৰাউণ্ডত বিভিন্ন ধৰণৰ গান বাজি আছিল, কিছুমান হিন্দী চং আৰু লগতে অসমীয়া চঙো বাজি আছিল, আৰু বেছিভাগ মানে হিন্দী চং বজাইছিল তো। চ' সেইকাৰণে টি চিৰিজৰ চং বজাইছিল কাৰণে কপিৰাইট আহিছে, নে অসমীয়া চংবিলাকৰ কাৰণে কপিৰাইট আহিছে, মুঠতে কিহৰ কাৰণে কপিৰাইট আহিছে সেইটো নাজানো। মোৰ বহুত বেয়া লাগি আছে। চাহটো বাৰু হৈ গ'ল, গাখীৰটো আগতে বন্ধ কৰি দিছোঁ, এইটো আপোনালোকক নিদিওঁ, খালোঁ। আৰু অকলে খাম, যিহেতু মা খুজিলোঁ, মা বোলে নাখায়, চ' মই অকলে খাম, নেখায় আৰু নাই, মইতো খাম। চাহটো ঢালি লোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ দেই। ডাৱৰীয়া বতৰত একেবাৰে একাপ চাহ খোৱা আজি মজাটো লৈ আছোঁ। আৰু আমাৰ বাৰাণ্ডাৰ পৰা বাৰু সেই পাহাৰখন দেখা যায়, কিন্তু মেঘে আৱৰি ধৰিছে আজি, বৰষুণ আহিব চাগে। ভালকৈ ভিডিঅ'টো বনাইছিলোঁ, বনোৱাৰ পিছত চব ফ্ৰেণ্ডবিলাক লগ পালোঁ, সকলোৱে বহুত দিন 18, 19, 20, मजा आया। 22, 4-5 বছৰৰ পিছত লগ পাই কিনে আজি সেইদিনাখন একেলগত পিকনিক খালোঁ, সকলোৰে লগত এনজয়ো কৰিলোঁ, ফূৰ্তিও হ'ল। ভাবিলোঁ ভিডিঅ'টো দি দিম আপোনালোকৰ আগত, যিহেতু মই সিহঁতক লগ পাইছোঁ বহুত দিন পিছত। এনেই বাৰু লগ পাই থাকোঁ, বাট সেনেকুৱাকৈ আমি বহুকেইজনে একেলগে লগ হোৱা নাছিলোঁ। চ' সেইকাৰণে দিম বুলি ভাবিছিলোঁ আপোনালোকৰ আগত, বা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ যে আমি কিমান দিনৰ পিছত লগ পালোঁ আজি। মানে এনেকুৱা কপিৰাইট আহিব বুলি মই ভবা নাছিলোঁ। তেতিয়া ভিডিঅ'খন বনোৱাতেও মই ভাবিছোঁ যে কপিৰাইট আহিব নেকি, তথাপিতো বনাই আছিলোঁ, যিহেতু বহুত দিন পিছত লগ পাইছিলোঁ, দিম বুলিয়ে ভাবিছিলোঁ। কি কৰিম আৰু, উপায়ো নাই। চ' সেইকাৰণে ভিডিঅ'খন আপোনালোকৰ আগত আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, নিজকে মোৰ বহুত বেয়া লাগি আছে। কাৰণ কি ক'ম আৰু, ক'বলৈ একো ভাষা নাই, বেয়া। যি কি নহওক, আৰু এতিয়া আৰু 2-3টামান ঘৰৰ পৰা ভিডিঅ'
দিম বুলি ভাবি আছোঁ, দিয়াৰ পিছত দুটা এটামান বম ভিডিঅ' দি আছোঁ, কাৰণ এটা জেগাত যাই আছোঁ। এতিয়া বাৰু ক'ত যাই আছোঁ সেইটো আপোনালোকৰ আগত শ্বেয়াৰ নকৰোঁ, মুঠতে যাম। আপোনালোকৰ আগত ক'ত যাওঁ, কি কৰোঁ আপোনালোকক দেখুৱাম সকলোখিনি, আৰু আপোনালোকে চাই থাকিব। আৰু আজি ডাৱৰীয়া বতৰৰ কাৰণে অকলে পূৰা চাহ বনাই লৈছোঁ খাবৰ কাৰণে, ডাৱৰীয়া বতৰত। একদম খাবলৈ আহিছে ঘৰত, পথাৰত যেনিবা একো নাইয়ে খাবৰ কাৰণে, চব ঘৰতে আহি আছে। ই এটা আৰু বাকী দুটা এতিয়ালৈকে অহা নাই। ই আহি কিনে ইয়াতে মন্দিৰৰ পিছফালে, এইটো মন্দিৰৰ পিছফালত পূৰা আহি কিনে ৰখি আছে, কিবা খাবলৈ পাব নেকি। ৰাতিপুৱাৰ ভাগত দিছোঁৱে খাব, ভাত আছিলে তো সেইবিলাক দিছোঁ, আৰু এতিয়া ইয়াতে আহি কিনে ৰখি আছে। খেদি আছোঁ তথাপিও নাযায়। জিতে পূৰা একেবাৰে ঘুমাই আছে, বতৰটো ঠাণ্ডা বাৰু যিহেতু, সেইকাৰণে পূৰা ঘুমাই ভাল পাই আছে। এই যে জিত পূৰা ঘুমাইছে জিত ঘুমাইছে। এই যে ঘুমাই আছিল, এতিয়া উঠিল মাত্ৰ অলপ আগত, আৰু আমি জিতে মই পূৰা ভিডিঅ' বনোৱাত ব্যস্ত হৈ গ'লোঁ। বাৰু অলপ আগত মই অকলে বনাই আছিলোঁ, জিতে ঘুমাইছিল, জিতৰ ঘুম লাগি আছিল কাৰণে। আৰু ইয়াত জিত হাই গত হাই নকয় কি আছে সুপারি না মধুরিআম এটা খা। হে দোস্ত হে দোস্ত ওয়েলকাম টু মাই সেকেন্ড চ্যানেল টিম্পুস ব্লগ। জোরে ক দেয়ার সুপারি গো পাছত খাইও না দেয়ার ক তো বলক নাকি হে কি হ হে দোস্ত আৰম্ভ কৰিবলৈ ওলাইছো কি ক এনকে হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চ্যানেল। তুই নাপাই কে টাটা ভাল করে কেঙ্গে টাটা দিতে বাই বাই ভিডিওখন শ্বেয়ার কৰিব ভাল করে ক শ্বেয়ার কৰিব শ্বেয়ার ভাল করে ক ভাল লাগিলে ভাল লাগিলে তা দেখ তো কেমেরা কত হাত খান দেখ হাত খান তোর হাই খান হাত কেমেরা কত হেই